কবিতাৰ শিৰোনাম কেঁচাপাতৰ ডায়েৰী, কথা পৰমানন্দ দাস আৰু আবৃত্তি নিৰীক্ষা বৰুৱা। মৰমবোৰ কিজানি এনেকুৱাই, আধা কেঁচা অপৰিণত। পুৱাবোৰে হেৰুৱাই হেৰুৱাই সৰ্বস্বনত্ব জীৱন। অতীতৰ পৃষ্ঠাবোৰত চপৰা চপৰে পৰি থাকিব মৰমবোৰ। এটুকুৰা উঠাই আনি তাৰে সুবাস ল'ম, মৰমবোৰ সতেজ হ'ব। নোপোৱাবোৰৰ হিচাপ হ'ব সেইদিনা। হাঁহি এটা মাৰি তুমি জোকাবা মোক, চকুৰ লোটকেটাৰে সামৰি থম পৃষ্ঠাবোৰ। এজাক বৰষুণ আহিব, তিতি তিতি উচপিব মৰমবোৰে, আৰু মই কম, প্ৰেমত নপৰো আৰু দিয়া ইমানবোৰ মৰমেই কাপোৰ। নহ'লে যে বিচ্ছেদৰ জুয়ে পুৰি পুৰি খাব। মৰমবোৰ কিজানি এনেকুৱাই।